হেল্ল' এভৰিৱান, আজি আনিছোঁ মই ইয়াকে দেখিছেনে অমৰা হয়। অমৰাটো আপোনালোকে চিনি পায়েই সকলোৱে। অমৰাখিনি মই প্ৰথমতে পিহি ল'লোঁ পিহনা দিয়া। তাৰপিছতে এতিয়া এখন লোহা কেৰাহী লৈছোঁ, তাতে মই মাছ কেইটামান অকণমান ফ্ৰাই কৰি লৈছোঁ। এইকেইটা লোকেল মাছ নহয়, বজাৰৰ চালানী মাছেই হয়। লোকেল মাছ হ'লে বেছি ভাল এনেকুৱা জোলবিলাকত। এইকেইটাকে ভাজি ল'লোঁ, ভাজি লৈ পেলাই এতিয়া মই সেই অকণমান তেল যে আছিলে তাতে মিঠি গুটি কেইটামান দি দিলোঁ। দি পেলাই এতিয়া সেই পিহি ৰখা অমৰাখিনি দি দিছোঁ। এইখিনি অকণমান মই ভাজিছোঁ তেলত, ভাজি লগতে এতিয়া মই হালধি অকণমান, নিমখ দিছোঁ নিজৰ জোখমতে, আৰু এটা আলু বইল কৰি দিছোঁ। আলুটো বইল কৰি দিলে অকণমান জোলখন মানে ডাঠ আৰু গ্ৰেভি খাবলৈ সোৱাদ হয়। আৰু লগতে এতিয়া মই গৰম পানী দি এইখিনি মই ভালকৈ উতলিবলৈ দিম। এইখিনি উতল অহাৰ পাছতে মই এতিয়া মাছকেইটা দি দিছোঁ। এয়া মাছকেইটা দিয়াৰ পাছতে অকণমান উতল আহিছে ধুনীয়াকৈ, এইখিনি হৈ গ'ল জোলখন। তাৰপৰা ভাবিলোঁ বাৰীৰ পৰা মান ধনিয়া পাত কেইটামান লৈ আহোঁ, সেইকাৰণে মান ধনিয়া পাত কেইটামানো ছিঙি লৈ আহিলোঁ। আনি